আপুনি যোগাভ্যাস কৰিব বিচাৰি আছে নেকি কেনেকৈ যোগাভ্যাস কৰিব হেতুক লৈ আপুনি চিন্তাত পৰিছে নেকি যদি আপুনি যোগাভ্যাস কৰিব বিচাৰি আছে তেতিয়াহলে এই ভিডিওটো মই আজি আপোনাৰ বাবে আগবঢ়াইছো মই যিখিনি দেখুৱাম এইখিনিৰে আপুনি আপোনাৰ যোগাভ্যাসৰ জাৰ্নি আৰম্ভ কৰিব পাৰিব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব যিসকলে নতুনকৈ যোগাভ্যাস কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণেহে এই ভিডিওটো যিসকলে অলৰেডি আগৰ পৰা যোগাভ্যাস কৰি আছে তেওঁলোকে ভিডিওটো স্কিপ কৰিব যিসকলে নতুনকৈ যোগাভ্যাস কৰিব বিচাৰি আছে তেওঁলোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাব লগতে মই কৈ থৈ দিছো যিসকলে ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে এই বিশেষ যোগাভ্যাসখিনি মই আগবঢ়াইছো এতিয়া মই যিখিনি যোগাভ্যাস আপোনালোকক দেখুৱাম যিসকলে একে নতুনকৈ যোগাভ্যাস কৰিব বিচাৰিছে তেওঁলোকৰ বাবে তেওঁলোকে এখিনি দৈনিক অভ্যাস কৰক লগতে যিসকলে ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ সমস্যাত ভুগি আছে তেওঁলোকৰ কাৰণে এইখিনি বহুত বেনিফিচিয়াল হ'ব যদি তেওঁলোকে এইখিনি অনুসৰণ কৰে তো মই দেখুৱাই দিম কেনেকৈ এইখিনি কৰিব লাগে দৈনিক আপোনালোকে 15 পৰা 20 মিনিট এইখিনি অভ্যাস কৰক প্ৰথমৰ পৰা লাহে লাহে আপুনি এইখিনিৰ পৰা আপোনাৰ প্ৰেক্টিস লেভেলটো বঢ়াই গৈ দেখিব পাৰিব তো আমি আৰম্ভ কৰো আজিৰ সেশনটো যোগাভ্যাস কৰিবলৈ আপুনি এনেকুৱা এখন মেট লৈ ল'ব যদি আপোনাৰ হাতত মেট নাই আপুনি আপোনাৰ ঘৰত বেড কভাৰ যদি আছে তেনেকুৱা বেড কভাৰ এখন লৈ ল'ব পাৰে মেট থাকিলে সকলোতকৈ ভাল যিকোনো আপোনাৰ সুবিধা মতে বহি ল'ব যিকোনো আসনত পিঠি সিধা ৰাখিব হাত প্ৰথমতে চিন মুদ্ৰা আপোনাৰ তৰ্জনী আঙুলিৰ ওপৰত বুঢ়া আঙুলিটো থাকিব বাকি আঙুলি কেইটা সিধা পিঠি সিধা ৰাখিব চকু বন্ধ কৰি ৰাখিব ভৰিৰ পৰা মূৰলৈকে আপোনাৰ সম্পূৰ্ণ শৰীৰটোক আপুনি ৰিলেক্স কৰি ৰাখিব এবাৰ দীঘলকৈ উশাহ ল'ব দুটা নাকেৰে লাহে লাহে নিশ্বাস এৰি দিব সম্পূৰ্ণ শৰীৰ আৰু মন আপোনাৰ ৰিলেক্স কৰি ৰাখিব আকৌ এবাৰ দীঘলকৈ উশাহ ল'ম দীঘলকৈ নিশ্বাস এৰি দিম লাহে লাহে আপোনাৰ ধ্যান আপোনাৰ উশাহ নিশাহৰ লগত ৰাখক প্ৰত্যেকটো উশাহ প্ৰত্যেকটো নিশাহত আপোনাৰ সম্পূৰ্ণ ধ্যান ৰাখিব সম্পূৰ্ণ শৰীৰ আৰু মন আপোনাৰ পাতল কৰি ৰাখিব আৰু এবাৰ দীঘলকৈ উশাহ ল'ম দীঘলকৈ নিশাহ এৰি দিম এতিয়া আমি তিনিবাৰ ওমকাৰ উচ্চাৰণ কৰিম দীঘলকৈ উশাহ ল'ম এনেকে 3 পৰা 10 বাৰ আপুনি ওমকাৰ চান্টিং কৰি আপোনাৰ শৰীৰ আৰু মনক ৰেডি কৰি ৰাখিব পৰৱৰ্তী অভ্যাসখিনিৰ বাবে তাৰ পিছত লাহে লাহে আপোনাৰ হাতৰ তলুৱা গৰম কৰিব লাহেকে চকুৰ পতাত লগাব আৰু লাহে লাহে চকু খুলি দিব এই যোগাভ্যাসৰ আৰম্ভণি কেনেকৈ কৰিম আমাৰ সূক্ষ্ম ব্যায়ামৰ জৰিয়তে সূক্ষ্ম ব্যায়াম যিবিলাক সূক্ষ্ম ব্যায়াম আপোনাৰ শৰীৰৰ প্ৰত্যেকটো জইণ্ট মুভমেণ্ট কৰাত শৰীৰত ব্লাড সাৰ্কুলেশ্যন বঢ়োৱাত সহায় কৰিব আৰু যিসকলৰ ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ সমস্যা আছে
তেওঁলোকৰ বাবে এই সূক্ষ্ম ব্যায়ামখিনি বিশেষভাৱে উপকাৰী তো প্ৰথম সূক্ষ্ম ব্যায়ামটো মই কৰিবলৈ লৈছো প্ৰথম সূক্ষ্ম ব্যায়ামটো হৈছে আপোনাৰ ডিঙিৰ বাবে প্ৰথমতে উশাহ লৈ আপোনাৰ ডিঙিটো ওপৰলৈ লৈ যাব 5 পৰা 10 সেকেন্ড ৰখিব উশাহ এৰি এৰি আপোনাৰ থুতুৰি আনি বুকত লগাব 1 2 3 4 5 আকৌ উশাহ লৈ লৈ ওপৰলৈ যাম 5 সেকেন্ড ৰখিম 1 2 3 4 5 উশাহ এৰি আগলৈ আহিম 1 2 3 4 5 উশাহ লৈ সিধা হ'ম মই এবাৰ কৰি দেখালো এটো আপুনি দৈনিক 10 বাৰকে কৰিব এইটো 10 বাৰ হোৱাৰ পিছত পৰৱৰ্তী অভ্যাসলৈ যাব নেক্সট প্ৰথমতে আপুনি উশাহ ল'ব এবাৰ উশাহ এৰি প্ৰথমতে সোঁফালে চাব 5 পৰা 10 সেকেন্ড ৰখি দিব 1 2 3 4 5 উশাহ লৈ সিধা হ'ব উশাহ এৰি বাওঁফালে চাব 1 2 3 4 5 উশাহ লৈ সিধা হ'ব এটো আপুনি 5 বাৰৰ পৰা 10 বাৰ অভ্যাস কৰিব এটো হোৱাৰ পিছত আপুনি আপোনাৰ ডিঙিটো ঘূৰাব প্ৰথমতে আপোনাৰ থুতুৰিটো বুকত লগাই ল'ব তাৰ পিছত লাহে লাহে ডিঙিটো সোঁফালৰ পৰা ঘূৰাই লৈ গৈ মাজলৈ আনিলে এনেকৈ আপুনি 5 বাৰ কৰিব এনেকৈ ক্লকৱাইজ 5 বাৰ হোৱাৰ পিছত আপুনি এন্টি ক্লকৱাইজ 5 বাৰ কৰিব এনেকৈ মই এবাৰ দেখাইছো আপোনালোকে এটো 5 পৰা 10 বাৰ অভ্যাস কৰিব পাৰিব এই সূক্ষ্ম ব্যায়ামখিনি আছিল আপোনাৰ ডিঙিৰ কাৰণে এতিয়া আমি নেক্সট সূক্ষ্ম ব্যায়ামটো কৰিম আমি প্ৰথমতে হাতখন আগলৈ মেলি দিম হাতখন আমাৰ কান্ধৰ সমান্তৰালকৈ থাকিব যিসকলৰ আৰ্থ্ৰাইটিছৰ সমস্যা আছে তেওঁলোকে গম পায় যে তেওঁলোকৰ জইন্ট বিলাক পেইন হয় সো তেওঁলোকৰ বাবে এই বিশেষ জইন্ট মুভমেন্টখিনি হাতখন আগলৈ দিছো এটা লাহে লাহে আমি উশাহ লম হাতৰ আঙুলিবোৰ টাইটকৈ মুঠি মাৰি দিম উশাহ এৰিম আঙুলিবোৰ খুলি দিম উশাহ লম উশাহ এৰিম এনেকৈ আপুনি 10 বাৰ কৰিব এইটো 10 বাৰ হোৱাৰ পিছত আপোনাৰ বুঢ়া আঙুলিটো ভিতৰৰ ফালে সোমোৱাই হাতৰ আঙুলিকেইটা মুঠি মাৰি দিব এতিয়া আপুনি আপোনাৰ ৰিষ্ট জইন্টটো ঘূৰাব প্ৰথমতে ক্লকৱাইজ টাৰ্ণ কৰিব 1 2 3 এনেকৈ 10 বাৰ কৰিব এনেকৈ 10 বাৰ হোৱাৰ পিছত উলুটাকৈ ঘূৰাব 1 2 3 এইটো 10 বাৰ হৈ যোৱাৰ পিছত আপোনাৰ হাতৰ তলুৱা ওপৰৰ ফালে কৰিব উশাহ ল'ব উশাহ লৈ হাতৰ আঙুলি আপোনাৰ কান্ধত লগাব উশাহ এৰিব সিধা কৰিব উশাহ ল'ব উশাহ এৰিব এনেকৈ আপুনি আপোনাৰ এলবো জইন্টটো মুভ কৰিব এটো 10 বাৰ কৰিব এইটো 10 বাৰ হোৱাৰ পিছত আপোনাৰ হাতৰ আঙুলি কান্ধত ৰাখিব কেলাকুটি লগাই দিব এতিয়া আপুনি আপোনাৰ শোল্ডাৰটো ঘূৰাব লাগিব উশাহ লম উশাহ লৈ এনেকৈ ক্লকৱাইজ টাৰ্ণ কৰিম মই দুবাৰ কৰিলো এনেকৈ আপুনি ক্লকৱাইজ 10 বাৰ কৰিব এন্টি ক্লকৱাইজ 10 বাৰ কৰিব 1 2 তাৰ পিছত লাহেকৈ হাত আগৰ অৱস্থালৈকে লৈ আহিব এইখিনি আপোনাৰ আছিল আপোনাৰ ওপৰৰ এৰিয়াটোৰ কাৰণে এতিয়া আমি আমাৰ তলৰ এৰিয়াটোলৈ যাম মানে আমাৰ ভৰিখনৰ কাৰণে অভ্যাস কৰিম নিক কৰিবৰ বাবে প্ৰথমতে আপুনি ভৰি দুখন আগলৈ মেলি দিব পিঠি সিধা ৰাখিব উশাহ লৈ আপোনাৰ ভৰিৰ পতা গাৰ ফালে টানিব 5 পৰা 10 সেকেন্ড ৰখিব উশাহ এৰি আগৰ ফালে টানিব 5 পৰা 10 সেকেন্ড ৰখিব আকৌ উশাহ লৈ গাৰ ফালে টানিব 1 2 3 4 5 উশাহ এৰি আগলৈ টানিব 1 2 3 4 5 এটো আপুনি 10 বাৰ অভ্যাস কৰিলে এনেকৈ 10 বাৰ কৰাৰ পিছত আপোনাৰ ভৰিৰ পতাটো ঘূৰাব এনেকৈ ক্লকৱাইজ টাৰ্ণ কৰিব 1 2 3 নেক্সট এন্টি ক্লকৱাইজ কৰিব 1 2 3 মই তিনিবাৰ দেখাইছো আপোনালোকে এটো 10 বাৰকৈ অভ্যাস কৰিব পাৰিব আৰু এইটো হোৱাৰ পিছত আপুনি আপোনাৰ হাতৰ আঙুলিকেইটা লক কৰিব হোৱাটো ভাঁজ কৰি ভৰিৰ এংগলটো ধৰিব উশাহ লৈ লাহেকৈ গেৰহুৱাটো আনি আপোনাৰ বাটুকছত লগাব ৰখিব 5 পৰা 10 সেকেন্ড 1 2 3 4 5 উশাহ এৰিম সিধা কৰিম নেক্সট আপোনাৰ বাওঁ ভৰিখন
1 2 3 4 5 উশাহ এৰিম চিধা মই এবাৰ কৰিলো আকৌ এবাৰ কৰিছো উশাহ লম 1 2 3 4 5 নেক্সট বাওঁ ভৰিখন 1 2 3 4 5 উশাহ এৰিম চিধা কৰিম এনেকৈ আপুনি দুয়োখন ভৰি 10 বাৰ কৈ অভ্যাস কৰিব আপোনালোকে যদি নতুনকৈ যোগাভ্যাস কৰিব বিচাৰি আছে বৰ্তমান আপুনি এই যোগাভ্যাসখিনিৰে আৰম্ভ কৰক মই পৰৱৰ্তী ভিডিঅটো আপোনালোকৰ বাবে আগবঢ়াম এইখিনিৰ পিছত আপুনি কি আসন প্ৰথমতে কৰিব কেনেকৈ কৰিব তেতিয়ালৈকে আপুনি মোৰ পেজটো ফলো কৰি ৰাখিব যাতে আপুনি পৰৱৰ্তী ভিডিঅৰ নটিফিকেশ্যন মই ভিডিঅ দিয়াৰ লগে লগে পাই যায়